নমস্কাৰ বন্ধুসকল আসাম অনলাইন সাৰথি চেনেলটোলৈ আপোনালোকক স্বাগতম বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ সবাতোকৈ ডাঙৰ খবৰটো হ'ল যে আপোনালোকৰ সেমিষ্টাৰ এক্সাম সমূহ কণ্ডাক্ট কৰা হ'ব হয় বন্ধুসকল কিছু সময় আগতে এইটো টুইট আপোনালোকে আমাৰ স্ক্ৰিনত দেখিছে ডক্টৰ ৰমেশ পোখৰিয়াল দেৱৰ পৰা আহিছে তেখেত হল আমাৰ ইউনিয়ন এইচআৰডি মিনিষ্টাৰ আৰু তেখেতে টুইট কৰি জনাইছে ইউজিসি ৰিভাইজ গাইডলাইন অফ এক্সামিনেশন সম্পৰ্কে তেখেতৰ টুইটত স্পষ্টভাৱে কৈছে যে ইউজিসি has revisited its earlier guidelines related to university examinations in view of safety, career progression and placements of the students and their larger interests after consulting at HMO India and MOHFW India. It has been decided that প্ৰথম আপোনাৰ কোৱা হৈছে intermediate semester students will be evaluated based on internal assessment as per earlier issued guideline অৰ্থাৎ intermediate semester যিসকল first semester third semester fifth semester অৰ্থাৎ final semester student নহয় তেওঁলোকক internal assessmentor ওপৰত বেছ কৰি পৰীক্ষা পাতিব আৰু তেওঁলোকক প্ৰয়েক্সিয়াৰলৈকে প্ৰমোট কৰা হ'ব আৰু দ্বিতীয়টো ঘোষণা হৈছে যিটো ধবাটোকৈ ডাঙৰ ঘোষণা আমি সকলোৱে এইটো প্ৰেডিক্ট কৰিছিলো যে ইভালুৱেচন অফ দা terminal semester students which was to be done through examinations in the month of July. Now their examinations will be conducted by the end of September 2020 following the guidelines laid down by MOHFW India for COVID-19 অৰ্থাৎ যিখিনি আমাৰ ফাইনেল সেমিষ্টাৰৰ ষ্টুডেন্ট আছিলে তেওঁলোকৰ এক্সাম জুলাইত হ'ব লগা আছিলে কিন্তু এতিয়া তেওঁলোকৰ এক্সাম জুলাইত নহয় আপোনাৰ সেপ্টেম্বৰ মাহৰ শেষৰ পিনে এক্সাম কণ্ডাক্ট কৰা হ'ব আৰু এই নিৰ্দেশ অলৰেডি সকলো ইউনিভাৰ্চিটি কলেজলৈকে প্ৰেৰণ কৰা হৈছে এই গাইডলাইনখন আপোনালোকে যি আমাৰ স্ক্ৰিনত দেখিছে ইয়াত বিশেষকৈ 5টা পইণ্ট আছে আৰু এই 5টা পইণ্টত কোৱা হৈছে ফাইনেল সেমিষ্টাৰ এক্সাম কেনেকৈ পাতিব ইন্টাৰমিডিয়েট সেমিষ্টাৰৰ এক্সামবোৰ কেনেকৈ হ'ব ব্যাকলগ থকা ষ্টুডেন্ট বিলাকৰ এক্সাম কেনেকৈ পাতিব কোনোবা ষ্টুডেন্টে এক্সাম দিব নোৱাৰিলে তেওঁলোকক কেনেদৰে ব্যৱস্থা কৰিব এই সকলোখিনি কথা আমি বিতংভাৱে আলোচনা কৰিম এই ভিডিঅটোৰ জৰিয়তে গতিকে এই ভিডিঅটো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু যদি আমাৰ চেনেলটোত আপুনি নতুন তেতিয়া হলে এনেকুৱা সকলো খবৰ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকে স্ক্ৰিনত দেখিছে ইউজিসি ৰিভাইজ গাইডলাইন অন এক্সামিনেশনছ এণ্ড academic calendar for the universities in view of COVID-19 pandemic ইয়াত আপোনালোকে স্পষ্টভাৱে দেখিছে ইউজিসি ৰিভাইজ guidelines on examination and academic calendar for the universities in view of COVID-19 pandemic অৰ্থাৎ COVID-19 ৰ কাৰণে ইউজিসিৰ এক্সামিনেশন আৰু ক্যালেন্ডাৰ একাডেমিক ক্যালেন্ডাৰ সম্পৰ্কে এইখন ৰিভাইজ নিৰ্দেশনা ইয়াত প্ৰধানতঃ 5টা পইণ্ট আছে এই 5টা পইণ্টতে আপোনালোকৰ এক্সাম কেনেকৈ হ'ব কি হ'ব গোটেইখিনি কথা কোৱা আছে গতিকে বন্ধুসকল আপোনালোকে এই 5টা পইণ্ট ভালদৰে শুনক ইয়াত প্ৰথমতে কোৱা হৈছে ইন ভিউ অফ দা emerging situation related to COVID-19 pandemic in India, it is important to safeguard the principles of health, safety, fair and equal opportunity for students. At the same time, it is very crucial to ensure academic credibility, career opportunities and future progress of students globally. Academic evaluation of students is very important milestone in any education system. The performance in examinations gives confidence and
satisfaction to the students and is a reflection of competence, performance, credibility that is necessary for global acceptability. অৰ্থাৎ ইয়াত কোৱা হৈছে যে ফাইনেল এক্সাম হোৱাটো এজন ষ্টুডেণ্টৰ কেৰিয়াৰৰ কাৰণে তথা এজন ষ্টুডেণ্টৰ কম্পিটেন্স, পাৰফৰ্মেন্স আৰু ক্ৰেডিবিলিটি যদি আমাৰ এক্ৰছ গ্লোবেল একচেপ্টেবল হ'ব লাগে তেতিয়াহ'লে সেইটো হ'বই লাগিব, এক্সাম আমাৰ হ'বই লাগিব। ইয়াত প্ৰথমতে সেইখিনি কথা কোৱা আছে। এতিয়া এই পইণ্টটো আপোনালোকে ভালদৰে চাওক। ইয়াত কি কোৱা আছে, দ্য টাৰ্মিনেল ছেমিষ্টাৰ অব্লিক ফাইনেল ছেমিষ্টাৰ এক্সামিনেশ্যন to be conducted by the university's institution by the end of September 2020 in offline pen and paper oblique online oblique blended online plus offline mode. ইয়াত একদম স্পষ্টভাৱে কোৱা আছে বন্ধুসকল যে আমাৰ যি টাৰ্মিনেল এক্সামিনেশ্যন ফাইনেল এক্সামিনেশ্যন সেইটো আপোনাৰ 2020 ছেপ্টেম্বৰ মাহৰ শেষ ভাগত ইয়াত পতা কথা কোৱা আছে। আৰু ইয়াৰ পদ্ধতি পতা এক্সাম পতা পদ্ধতি সম্পৰ্কে যদি ইয়াত কোৱা আছে যে কোনোবা ইউনিভাৰ্চিটিয়ে আপোনাৰ অফলাইন ল'ব পাৰে, কোনোবাই অনলাইন ল'ব পাৰে বা কিছুমানে অনলাইন আৰু অফলাইন মিক্স কৰিও আপোনালোকৰ এক্সামিনেশ্যন ল'ব পাৰে। এতিয়া আপোনাৰ নেক্সট পইণ্টটো খুব ইম্পৰ্টেণ্ট পইণ্ট বন্ধুসকল, আপোনালোকে ভালদৰে চাওক। দ্য ষ্টুডেণ্ট অফ টাৰ্মিনেল ছেমিষ্টাৰ অব্লিক ফাইনেল ইয়াৰ ষ্টুডেণ্টছ হেভিং বেকলগ should compulsory be evaluated by conducting examinations in offline online blended mode as per feasibility and suitability. অৰ্থাৎ ইয়াক কথা কোৱা হৈছে যে যিবিলাক ছাত্ৰৰ বেক আছে তেওঁলোকক কেনেদৰে কি কৰা হ'ব। ইয়াত কোৱা হৈছে যে যিবিলাক ছাত্ৰৰ বেক আছে তেওঁলোকৰ এক্সামসমূহ অনলাইন অফলাইন বা অনলাইন প্লাছ অফলাইন এনেকুৱা মোডত পাতিব লাগিব। ইয়াৰ পিছত কোৱা আছে ইন কেছ অফ ষ্টুডেণ্ট টাৰ্মিনেল ছেমিষ্টাৰ অব্লিক ফাইনেল ইয়াৰ ইজ আনএবল টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন কণ্ডাক্টেড বাই ইউনিভাৰ্চিটি ফৰ হোৱাট এভাৰ দ্য ৰিজন মে বি হি চি বি গিভেন অপৰচুনিটি টু এপিয়াৰ ইন স্পেচিয়েল এক্সামিনেশ্যন ফৰ ছাচ কোৰ্ছ পেপাৰ্ছ হুইচ মে বি কণ্ডাক্টেড বাই দ্য ইউনিভাৰ্চিটি এজ এণ্ড হুৱেন feasible so that the student is not put to any inconvenience, disadvantage. The above provision shall be applicable only for the current academic session 2019-20 as one time measure. অৰ্থাৎ ইয়াত স্পষ্টভাৱে কোৱা আছে যে বিশেষকৈ 2019-20 বৰ্ষৰ ক্ষেত্ৰত কোনোবা ষ্টুডেণ্টে যদি বিভিন্ন কাৰণবশতঃ এক্সাম দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক পুনৰ এক্সাম দিয়া সুবিধা প্ৰদান কৰা হ'ব। গতিকে বন্ধুসকল আমাৰ যেটো বৰ্তমান সিচুৱেশ্যনটো বেয়া, তেওঁলোকে এইটো এটা প্ৰেডিক্ট কৰিছে যে কোনোবা ষ্টুডেণ্টে যদি বেমাৰ বা যিকোনো কাৰণত এক্সাম দিব নোৱাৰে তেওঁলোকৰ বাবে পুনৰ এক্সাম পতা হ'ব, আপোনালোকে টেনচন ল'ব নালাগে। তাৰ পিছত কি কোৱা আছে বন্ধুসকল, the guidelines regarding intermediate semester oblique year examination as notified on 29 April 2020 will remain unchanged. অৰ্থাৎ আপোনাৰ ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ অৰ্থাৎ যিখিনি সাপোজ আপোনাৰ যদি ফৰ্থ ছেমিষ্টাৰৰ 4 বছৰৰ কোৰ্ছ হয় তেতিয়াহ'লে আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ, ফিফথ ছেমিষ্টাৰ এইখিনি ষ্টুডেণ্টৰ এক্সাম কেনেকৈ লোৱা হ'ব সেই সম্পৰ্কে 29 এপ্ৰিলত যিখন নিৰ্দেশনা প্ৰকাশ পাইছে সেই সম্পৰ্কে তেওঁলোকক মানে ইউজিচি অলৰেডি যিখন নিৰ্দেশনা প্ৰকাশ কৰিছে তেনেকৈ ল'ব দিছে। অৰ্থাৎ ফাৰ্ষ্টভাৱে কোৱা আছিল যে এইটো আপোনাৰ ডিপেণ্ড কৰিছে ইউনিভাৰ্চিটিবিলাকৰ ওপৰত। তেওঁলোকে যদি আপোনাৰ ষ্টুডেণ্টক অটো প্ৰমোট কৰিব বিচাৰে অটো প্ৰমোট কৰিব পাৰে, আৰু যদি তেওঁলোকে পৰীক্ষা ল'ব বিচাৰে পৰীক্ষা ল'ব পাৰে, তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব সেইটো কথা। আৰু আপোনাৰ লাষ্টত কোৱা আছে যে if need be the relevant details pertaining to the admission and academic calendar in the universities and colleges shall be issued separately in place of those mentioned in earlier guideline issued on 29 April 2020. আৰু ইয়াত আৰু এইটো কথা কোৱা আছে যদি প্ৰয়োজন হয় তেতিয়াহ'লে 29 এপ্ৰিল 2020ত
যিখন গাইডলাইন ওলাইছিলে সেইখনক ৰিভাইজ কৰি নতুনকৈ গাইডলাইন উলিয়াই নিৰ্দেশনা দিয়া হ'ব। গতিকে বন্ধুসকল এইখন নোটিছৰ পৰা এইটো কথা স্পষ্ট হৈ গ'ল যে ফাইনেল ছেমিষ্টাৰৰ এক্সামিনেশ্যন হ'বই, তাত কোনো ধৰণৰ সন্দেহ নাই। আৰু যিখিনি আমাৰ ইণ্টাৰমিডিয়েট ষ্টুডেণ্ট হয় তেওঁলোকৰ মেইনলি ডিপেণ্ড কৰিব ইউনিভাৰ্চিটিৰ ওপৰত। ইউনিভাৰ্চিটিয়ে যেনেধৰণে বিচাৰে তেওঁলোকক প্ৰমোট কৰিব পাৰিব। আৰু কোনোবা ষ্টুডেণ্টে যদি আপোনাৰ পৰীক্ষা দিব নোৱাৰে যিকোনো কাৰণত, তেওঁলোকৰ কাৰণে পুনৰ পৰীক্ষা পতা হ'ব। আৰু আন এটা ইম্পৰ্টেণ্ট কথা হৈছে কোনোবা ছাত্ৰত যদি বেক আছিলে, বেকলগ থকা ছাত্ৰসকলৰ কাৰণে আমাৰ এক্সাম এজ ইট ইজ কণ্ডাক্ট কৰা হ'ব, তেওঁলোকে চিন্তা কৰিব নালাগে। গতিকে বন্ধুসকল এইখিনিয়ে হৈছে আমাৰ UGC ৰিভাইজ গাইডলাইন। আপোনালোকে আৰু যেতিয়া নতুন গাইডলাইন আহিব আমি আপোনালোকলৈ নতুনকৈ তথ্য লৈ আহিম। আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে এইটো ভিডিঅ' শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধুসকললৈ, যাতে সকলোৱে এক্সামৰ টেনশ্যনৰ পৰা মুক্ত হয় আৰু নিশ্চিত হয় যে তেওঁলোকে পৰীক্ষা দিবই লাগিব।